আজি পুনৰ এটি সুন্দৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি মই বনাবলৈ লৈছোঁ বৰালি মাছৰ এটি সুন্দৰ ৰেচিপি। আহকচোন মই এই বৰালি মাছটো কিহেৰে বনাইছোঁ আপোনালোকক দেখাওঁ। এয়া মই লৈ লৈছোঁ বৰালি মাছ আৰু এটা লৈ লৈছোঁ ধুনীয়াকৈ পেষ্ট বনাই মগজ, সৰিয়হ আৰু আদা, নহৰু, পিঁয়াজৰ। এতিয়া ইয়াত মই গৰম তেলত দি লৈছোঁ দুটা শুকান জলকীয়া, এটা লং, এটা এলাচি আৰু অলপ দালচেনি, আৰু ইয়াত মই দি লৈছোঁ অলপ গোটা জিৰা। এতিয়া মই এইখিনি ভালদৰে লৰাই অলপ পিছতে মই এইখিনি দি লৈছোঁ ধুনীয়াকৈ। অকণমান সময় দিয়াৰ পিছত মই আকৌ অলপ লৰাই দিম। ইয়াত মই দি দিছোঁ এতিয়া হালধি, নিমখ আৰু আন্দাজমতে এইখিনি মই অকণমান ভাজি লৈ এতিয়াত মই দি দিছোঁ এতিয়া অলপ জালুকৰ গুড়ি আধা চামুচমান আৰু অকণমান ৰেড চিলি পাউডাৰ ছটিয়াই দিছোঁ। এতিয়া এইখিনি মই অলপ সময় লৰাই ইয়াত মই দি ল'ম পেষ্ট কৰি লোৱা আধা চামুচ আদাখিনি দি মই এতিয়া অকণমান লৰাই ইয়াত মই গৰম পানী এবাটি মই দি লৈছোঁ আৰু পানীখিনি দিয়া হোৱাৰ পিছতেই মই মাছখিনিও গোটেইখিনি দি লৈছোঁ। এতিয়া মাছখিনি দি উঠি মই 2-3 মিনিট ঢাকনিখন দি থ'ম। এতিয়া মই ঢাকনি গুচাই দুটা পকা জলকীয়া মই দি লৈছোঁ আৰু কুটি লোৱা ধনিয়া পাত মই ইয়াত এতিয়া ছটিয়াই দিম। ধুনীয়াকৈ মোৰ আঞ্জাখন হৈ গ'ল আৰু এটা ধুনীয়া গোন্ধ ওলাইছে ধনিয়া পাত দিয়াৰ পিছত, গতিকে খাওঁ খাওঁ লাগি গৈছে। গতিকে আপোনালোকৰো যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে বনাই খাব। আজিলৈ আহিছোঁ, সকলোৱে ভালে থাকক, ধন্যবাদ।